এতিয়া মই আছোঁ উৰিয়াগাঁও বাইপাছৰ ওপৰত। তো যিটো ৰাস্তা আপোনাৰ মানে শিৱসাগৰৰ ফালে গৈ আছে, তো সেই ৰাস্তাটোৰ ওপৰত আছোঁ। তো মই ফাৰ্ষ্ট যাব লাগিব এতিয়া টাউনত, কাৰণ টাউনৰ পৰা আৰু মোৰ লগৰ দুজন যাব মহামৃত্যুঞ্জয় মন্দিৰলৈ। তো তেওঁলোক দুজনৰ লগত একেলগে ৰাইডটো কণ্টিনিউ কৰি গৈ আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক মজা কৰি। তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই। মই ত্ৰিনয়ন, মোৰ ইউটিউব চেনেল ৰাইড মিডিয়ালৈ সকলোকে স্বাগতম জনাই। তো ইভিনিং মিটিং 4:30 আৰম্ভ কৰিলোঁ এটা ফ্ৰেছ ভিডিঅ'। তো ফ্ৰেণ্ডছ, টাইম হৈ গ'ল এতিয়া 4:30 আৰু মই গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰত। তো ভিডিঅ'টোৰ থাম্বনেইল চাইটো গম পাইছে মই কিয় গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰত। আৰু একচুৱেলি মন্দিৰভাগত যজ্ঞ হৈ আছে, যিটো আপোনাৰ 108 কুণ্ডৰ যজ্ঞ বুলি কয় ন, সেই যজ্ঞ হৈ আছে। তো সেই যজ্ঞ চাব গৈ আছোঁ এতিয়া আমি। তো ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকক শেষলৈকে মজা কৰি। চ' ফ্ৰেণ্ডছ, বৰ্তমান মই আছোঁ এতিয়া ছয়ালিত। তো লগৰটো ঘৰৰ পৰা জাষ্ট ওলাই দিছোঁ মন্দিৰলৈ বুলি। তো এইটো ৰাস্তাত মানে বেছিকৈ মটৰ ব্লগিং কৰি নাথাকোঁ, ভিডিঅ'টো মানে অকণমান ছুটি কৰিব চেষ্টা কৰিম, কাৰণ গোটেই মন্দিৰটো কভাৰ কৰাৰ কথা আছে ন। তো এখন পলি কলেজ হয় নগাঁও, মোৰ লেফ্ট ছাইডে আছে। তো এই ৰাস্তাটোৱে গৈ আছোঁ এতিয়া মহামৃত্যুঞ্জয় মন্দিৰলৈ। তো ফ্ৰেণ্ডছ, ফাইনেলি আহি পাই গ'লোঁ উৰিয়াগাঁও বাইপাছ। তো এতিয়া ফ্ৰেণ্ডছ, মই উৰিয়াগাঁও বাইপাছৰ পৰা এই মহামৃত্যুঞ্জয় মন্দিৰ ভাগৰ কাৰণে যাব লাগিব, যিটো ষ্ট্ৰেইট ৰাস্তা আছে শিৱসাগৰৰ ফালে গৈছে। তো সেই ৰাস্তাটোত যাব লাগিব মই এতিয়া। তো ফ্ৰেণ্ডছ, গৈ আছোঁ এতিয়া মন্দিৰত। তো পৰি আছে তামাম ঠাণ্ডা আৰু পিন্ধি আছোঁ আমি এতিয়া কুৰ্তা, কাৰণ যিহেতু মন্দিৰত গৈ আছোঁ ন, সেইটো কাৰণে মানে কুৰ্তা পিন্ধিব লাগে। আৰু কুৰ্তাৰ ওপৰত মানে বেলেগ কিবা পিন্ধিলে ভাল নালাগে। চ' সেইটো কাৰণে খালী কুৰ্তাটো পিন্ধি আছোঁ ন, তলত এটা গেঞ্জি আছে আৰু একো নাই। তো লাগি আছে এতিয়া আমাৰ তামাম ঠাণ্ডা। তো ফ্ৰেণ্ডছ, চাব পাৰে মোৰ ৰাইট চাইডে আছে মন্দিৰৰ গেট হয়। তো মন্দিৰৰ গেটৰ লগত মোৰ লগৰটো ৰখি থাকিব বুলি কৈছিলে। তো জাষ্ট এটা ফোন কৰি লওঁ শুভমক। চাব পাৰে এইটো হৈছে মন্দিৰলৈ সোমোৱা ৱেলকাম গেট হয়। যিটো চাব পাৰে মন্দিৰলৈ সোমোৱা ৱেলকাম গেট, আদৰণি শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰ মহাযজ্ঞ মহোৎসৱ। তো ফাইনেলি পালোহি মন্দিৰৰ গেটেদি সোমাই আহিছোঁ এতিয়া ভিতৰত। তো ইয়াতে মানে আপোনাৰ 108 কুণ্ডৰ যজ্ঞ কৰা হৈছে। মানে এইটো এনেকুৱা ধৰণৰ কথা, তো একেলগে 108টা জেগাত মানে যজ্ঞ কৰা হয়। তো এইটো সকলোতকৈ মানে ডাঙৰ যজ্ঞ হয়। তো সেই যজ্ঞ চলি আছে চাগে, নাজানো চলি আছে নে নাই নাজানো। তো যদি চলি আছে দেখাব ট্ৰাই কৰিম। তো চাই থাকক ভিডিঅ'টো মজা কৰি। চাব পাৰে ইয়াৰ পৰা দেখা পাই থাকে মন্দিৰটো অলপকৈ। তো মোৰ কেমেৰাত নাহিব পাৰে, তো খালী চকুৰে দেখা পাই থাকে মানে আপোনাৰ মন্দিৰটো। তো ফ্ৰেণ্ডছ, পালোহি মন্দিৰত। তো এটা ধুনীয়া জেগাত পাৰ্কিং পালোঁ। লগৰ এটা বাইকখনো আছে, তো চিনি পাই কৰাই দিলোঁ ইয়াতে পাৰ্কিং। চ' ফ্ৰেণ্ডছ, চাব পাৰে মোৰ ফ্ৰণ্টত আছে যিটো মহামৃত্যুঞ্জয় মন্দিৰ বুলি কৈছিলোঁ, এছিয়া মহাদেশৰ ভিতৰত সকলোতকৈ ডাঙৰ শিৱলিংগ আকৃতিৰ মন্দিৰ। তো ইয়াৰ উচ্চতা হৈছে 126 ফুট। তো এইভাগ হৈছে মন্দিৰটো। ইয়াতে চাব পাৰে মানুহৰ সমাগম কেনেকুৱা হৈছে। তো অলপ পিছত আৰু মানুহ হ'ব। তো ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকক, শেষলৈকে চালে গম পাব। তো এইভাগ হৈছে মন্দিৰ। তো মন্দিৰৰ ভিতৰত যদি সোমাব পাৰি, তো ভিতৰত গৈও দেখাম। তো ভিডিঅ'টো চাই গৈ থাকক শেষলৈকে মজা কৰি। বৰ্তমান মই আছোঁ মহামৃত্যুঞ্জয় মন্দিৰত। তো ভিতৰত আছোঁ এতিয়া, দুটামান ফটো উঠিম। তো চাব পাৰে ইফালে আছে যিটো শিৱলিংগ আকৃতিৰ মন্দিৰ আছে। তো লগৰটো আৰু মই আহি আছোঁ ইয়াৰ ভিতৰত। তো ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকিলে গম পাব। চ' মেইনছ, এতিয়া আমি মন্দিৰৰ ভিতৰত আছোঁ। তো এইটো হৈছে মেইন জেগাটো, মই যিটো কথা কৈছিলোঁ 108 কুণ্ডৰ য'ত পূজা কৰা হ'ব, যজ্ঞ কৰা হ'ব। তো যজ্ঞ কৰা জেগাটো হৈছে এইটো। তো ইয়াতে মানে একেলগে 108টা জেগাত যজ্ঞ কৰা হ'ব। তো চাব পাৰে ইয়াতে পূজাৰীসকলে কৰি আছে পূজা। ভাবিছিলোঁ মন্দিৰৰ ভিতৰত সোমাব দিব, যিটো শিৱলিংগ আকৃতিৰ মন্দিৰ আছে। তো সেইটো মন্দিৰ বন্ধ কৰি থৈছে।